বন্ধু বান্ধৱী গ'ল আজি আকৌ এটা নতুন ভিডিঅ'তে আহিলোঁ। এয়া টেঙামৰা লৈছোঁ। আজি টেঙামৰা জোল বনাম। গৰম দিছে, বহুত গৰম দিছে। গৰমত এনেকৈ টেঙামৰা দি মাছৰ জোল খাই বহুত ভাল লাগে। কোনে কোনে খাই ভাল পায় জনাব। পিঁয়াজ জলকীয়া নহৰু অকণমান ভাজি লৈছোঁ আৰু তাতে দিলোঁ টেঙামৰাখিনি দি মেলি এইখিনি অলপ সময় ভাজি ল'ম। তাৰপিছতে দিলোঁ এয়া পানী উতলি আহিলে, তাৰপিছত দিলোঁ এয়া মাছখিনি পেলাই এইখিনি মাছখিনি অলপ সময় দি মেলি অলপ সময় উতলাই দিম যাতে মাছৰ ৰসখিনি সোৱাদখিনি ওলাই আহে। তাৰপিছতে নমাই ল'ম। এয়া আমাৰ মাছৰ জোল ৰেডি। এতিয়া মই ভাতখিনি ৰেডি কৰি লওঁ। এয়া লৈছোঁ ভাত, তাৰপিছত ৰঙালাওৰ আগ আলু এনেকৈ চৰচৰি বনাইছোঁ আৰু তাৰপিছত এয়া চালাড, তাৰপিছত এয়া মাছৰ তেল বেঙেনা ভাজিছোঁ। ইয়াতে এয়া আমাৰ ৰঙালাওৰ আগ আলু চৰচৰি লৈছোঁ। তাৰপিছত এইফালে লৈছোঁ আমাৰ টেঙামৰা আৰু মাছৰ জোল। থালিখন কেনেকুৱা লাগিছে জনাব। খাইতো বহুত টেষ্টি হৈছে, আপোনালোকে মানে খালেহে ক'ব আৰু এনেকুৱা টেষ্টি হৈছিল নহয়। এয়া আমাৰ থালি ৰেডি দুপৰীয়াৰ। এতিয়া আমি খাই লওঁ। এইফালে ল'ৰাই কৈ আছে সেইটো মোৰ মায়ে বনাইছে, খাবলৈ টেষ্টি হৈছে বোলো। আৰু তাৰপিছত খাই মেলি পিছবেলা এয়া গাখীৰ আছিলে ভালেখিনি, গাখীৰখিনি ফটাই লৈ ভাবিলোঁ এইখিনি দি কিবা এটা বনাওঁ। এয়া কাজু আলমণ্ড এইখিনি ভালকৈ ভাজি ল'ম ঘি দি ভাজিলেহে খাই ভাল লাগে কাজু আলমণ্ড, সেইকাৰণে এইখিনি ঘি দি ভাজি লৈছোঁ। ঘি নাথাকিলে ৰিফাইন দিও ভাজিব পাৰে, অকণমান দি একো নাই। এয়া গাখীৰখিনি এতিয়া মই অকণমান ভিনেগাৰ দি এইখিনি ফাটাই ল'ম। ফাটিলেহে গাখীৰখিনি যেতিয়া চানা হ'ব দেৰি সেইটো দিহে মই বনাব পাৰিম, কাৰণ মই কালাকান বনাব লৈছোঁ। এতিয়া এয়া গাখীৰখিনি দিলোঁ চেনি, একেবাৰে গাখীৰত ভিনেগাৰ দি ফাটিও গ'ল, চেনিও দিলোঁ একেলগে, এইখিনি শুকাই যাব ৰসখিনি এনেকৈ দিম। আৰু এতিয়া মই এইখিনি যিমান পাৰোঁ লৰাই থাকিম, কাৰণ তলত লাগি গ'লে তেতিয়া আৰু অকণমান যদি গাখীৰ জ্বলি যায় সেই বস্তুটো আৰু খাই বহুত বেয়া লাগে, গোন্ধটো বেয়া লাগে। সেইকাৰণে একদম লৰাই এয়া চাওক মোৰ চানাখিনি একেবাৰে ৰেডি হৈ গ'ল। ইয়াতে দিছিলোঁ কেইটামান এলাইচি আৰু বাদাম আধা এনেকৈ দিলোঁ, কুটি থোৱা বাদামখিনি, ভাজি থোৱা বাদামখিনি মানে আধা এনেকৈ দিলোঁ, আধা যেতিয়া মই কাটিম তাৰ আগে আগে দিম। এতিয়া এইখিনি একদম ভালকৈ লৰাই দিম যেতিয়ালৈকে ইয়াৰ পানীখিনি একেবাৰে শুকাই নাযায়। এয়া আমাৰ কালাকানৰ কাৰণে এইখিনি ৰেডি। এতিয়া এয়া থালি এখনত অকণমান ঘি লগাই এইখিনি হেঁচি এনেকৈ ছেট কৰি লৈছোঁ। তাৰপিছত এনেকৈ কাটি ল'লোঁ। এয়া চাওক কালাকান, খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকে ট্ৰাই কৰি চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।